নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে কাৰ্ডিয়ালাইট আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি মই আহিছোঁ ডবকা বাইপাছত থকা চোহানা কাৰ বজাৰত। আৰু চোহানা কাৰ বজাৰত থকা গোটেইটো ষ্টকৰ আজি ডিটেইলছ দিবলৈ চেষ্টা কৰিম। ইয়াত থকা গাড়ীখিনি কোনখন গাড়ী কিমান কিলোমিটাৰ চলিছে আৰু দাম কিমান, এই সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি চেনেলটো নতুন হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো ফ্ৰেণ্ডছ, আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি এল্টো 800 2017 মডেল। আৰু এল্টো 800খনৰ কিলোমিটাৰ 54,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত কিনিবলৈ হ'ব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো এতিয়া আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ। আপোনালোকে ইয়াৰ ইণ্টেৰিয়ৰটো চাব পাৰে। ইয়াত আপোনালোকে 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। AC হিটাৰ ৰানিঙতে আছে, চাব পাৰে আপোনালোকে। আৰু এই এল্টো 800খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,70,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু যদি আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোক যিসকলে 800 বিচাৰিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত চোহানা কাৰ বজাৰৰ লগত যোগাযোগ কৰি এই এল্টো 800খন চোহানা কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি এল্টো K10 VXI AGS 2017 মডেল। আৰু এই K10খনৰ কিলোমিটাৰ 37,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে আৰু চিল ইঞ্জিনৰ গাড়ী হয়। গাড়ীত কোনো ধৰণৰ স্কেচ নাই, কোনো ধৰণৰ ডেণ্টিং নাই। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 2 পাৱাৰ উইণ্ডো, 2 মেনুৱেল উইণ্ডো, মিউজিক ছিষ্টেম, AC পূৰা ৰানিঙতে আছে আৰু পাৱাৰ ষ্টিয়াৰিং পাই যাব। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই K10খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,20,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এখন ফাইনেন্সো হৈ যাব। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি এল্টো 800 LXI 2015 মডেল। আৰু এই এল্টো 800খনৰ কিলোমিটাৰ 51,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন আৰু গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই এল্টো 800খনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। আৰু এতিয়া আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। আৰু এই এল্টো 800খনৰ ভিতৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। মিউজিক ছিষ্টেম, AC পূৰা ৰানিঙতে আছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে, গাড়ী কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু এই এল্টো 800খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,50,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো যিসকলে এল্টো 800 বিচাৰিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত চোহানা কাৰ বজাৰৰ লগত যোগাযোগ কৰি এল্টো 800খন চোহানা কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ VDI 2013ৰ লাষ্টৰ মডেল। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ কিলোমিটাৰ 42,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, গাড়ীত কোনো ধৰণৰ স্কেচ নাই। গাড়ীখন চাব পাৰে আপোনালোকে। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। গাড়ীখনৰ কাগজ পাতি পূৰা অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব। AC হিটাৰ গাড়ীখনৰ পূৰা ৰানিঙতে আছে। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ আস্কিং প্ৰাইচটো আছে তেওঁলোকে 3,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখনো ৰিফাইনেন্স হৈ যাব। বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি এল্টো K10 LXI 2013 মডেল। আৰু এই K10খনৰ কিলোমিটাৰ 48,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে তেজপুৰ ষ্টেচন। আৰু এইখন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ টায়াৰ প্ৰায় 95% টায়াৰ অ'কে আছে, চাব পাৰে আপোনালোকে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 4 মেনুৱেল উইণ্ডো পাই যাব, লগতে পাৱাৰ ষ্টিয়াৰিং পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে, মিউজিক ছিষ্টেম পাই যাব, চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই K10 LXIখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,30,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু যদি আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো বন্ধুসকল, এইখন হৈছে Hyundai i10 2011 মডেল। আৰু এই i10খনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। আৰু এই i10খন যেতিয়া আপোনালোকে চোহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব।
আৰু ইয়াৰ কিলোমিটাৰ 52,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে। গাড়ী কোনো ধৰণৰ স্কেচ নাই, চাব পাৰে আপোনালোকে। আৰু টায়াৰত এলয় হুইল লগোৱা হৈ আছে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে আৰু মিউজিক ছিষ্টেম পাই যাব। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই i10খনৰ আস্কিং প্ৰাইচ হৈছে তেওঁলোকে 2,20,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এখন আপোনালোকে ৰিফাইনেন্স কৰিব নোৱাৰিব, যিহেতু 2011ৰ মডেল হয়। তো আপোনালোকে এখন কেছতে ল'ব পাৰিব আৰু দামটো নেগচিয়েবল হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি কম ৰেঞ্জৰ ভিতৰত গাড়ী বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত চৌহানা কাৰ বজাৰৰ লগত যোগাযোগ কৰি এই i10খন চৌহানা কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে ৰেনাল্ট কুইড 2016 মডেল আৰু এই কুইডখনৰ কিলোমিটাৰ 43,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। আৰু এইখন যেতিয়া আপোনালোকে চৌহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ীখনৰ কাগজ পাতি পূৰা, আৰু এই কুইডখন ফাৰ্ষ্ট অ'নাৰৰ গাড়ী হয়। গাড়ীখনত পূৰা অৰিজিনেল পেইণ্টতে আছে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, AC হিটাৰ পূৰা ৰানিঙতে আছে। আৰু এই কুইডখনৰ আস্কিং প্ৰাইচ হৈছে তেওঁলোকে 2,70,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো বন্ধুসকল, এইখন হৈছে মাৰুতি 800 2009 মডেল আৰু ইয়াৰ কিলোমিটাৰ 61,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটীৰ ষ্টেচন। আৰু গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে। গাড়ী পূৰা অৰিজিনেল পেইণ্টতে আছে। গাড়ীত কোনো ধৰণৰ স্কেচ নাই, চাব পাৰে আপোনালোকে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব আৰু ইয়াৰ ষ্টেৰিং মেনুৱেল ষ্টেৰিং হয়। আৰু ইয়াৰ ভিতৰত আপোনালোকে ইউৰো 3 AC পাই যাব, চাব পাৰে আপোনালোকে। চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু ইয়াৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 1,50,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এখন যিহেতু ইউৰো 3 মডেল, সেইটো আপোনালোকে দামটো কম বেছি কৰিব পাৰিব। তো যদি আপোনালোকে মাৰুতি 800 বিচাৰিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত চৌহানা কাৰ বজাৰৰ লগত যোগাযোগ কৰি এই 800খন চৌহানা কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এখন হৈছে মাৰুতি চুজুকি এল্টো ষ্টেণ্ডাৰ্ড 2011 মডেল আৰু ইয়াৰ কিলোমিটাৰ 68,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ডকুমেণ্টছ অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চৌহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া ইয়াত আপোনালোকৰ ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে তেওঁলোকে 1,30,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। দামটো আপোনালোকে কম বেছি কৰিব পাৰিব। তো বন্ধুসকল, এইখন হৈছে হিউণ্ডাই ইয়ন 2014 মডেল আৰু ইয়নখনৰ কিলোমিটাৰ 65,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ডকুমেণ্টছ পূৰা অ'কে আছে। আৰু এইখন যেতিয়া আপোনালোকে চৌহানা কাৰ বজাৰত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও আৰু ইয়াৰ ইণ্টেৰিয়ৰটো আপোনালোকক মই দেখাই দিছোঁ। আৰু এই ইয়নখনত আপোনালোকে 4 মেনুৱেল উইণ্ডো, পাৱাৰ ষ্টেৰিং পাই যাব, AC হিটাৰ পৰা ৰানিঙতে আছে আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু ইয়াৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,20,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব।